Hello guys, welcome back to my channel. হয় আপোনালোকে ঠিকই শুনিছে বন্ধ হ'বলৈ গৈ আছে আপোনালোকৰ মোবাইলৰ সিম কাৰ্ড সমূহ কিন্তু ইয়াত চিন্তা কৰিবলগীয়া একো নাই কাৰণ এই সিম কাৰ্ড সমূহৰ হলনি আপোনালোকে এটা ইউজ কৰিব লাগিব ই সিম মানে ইলেক্ট্ৰনিক সিম কাৰ্ড এতিয়া এই ই সিম কি আৰু আপোনালোকে এই সিমখন ক'ৰ পৰা পাব কেনেদৰে ইউজ কৰিব আহক তাৰ বিষয়ে অকমান জানি লওঁ এতিয়া নৰ্মেল কেছত কি হয় যে আমি আমাৰ সিম কাৰ্ডখন সিম ট্ৰেত লগাই তাৰ পাছত তাক মোবাইলত সেট কৰি ল'ব লাগে কিন্তু ই সিমৰ ক্ষেত্ৰত আমি তেনেকুৱা একো কৰিবলগীয়া নহয় কাৰণ ফিউচাৰত যিবোৰ মোবাইল ওলাব সেই মোবাইলবোৰত এই ই সিম কাৰ্ডখন ফিক্স হৈ আহিব ধৰি লওক এইখন হল আমাৰ মোবাইলৰ মাদাৰবোৰ্ডখন আৰু এই মাদাৰবোৰ্ডখনৰ ভিতৰতে এনেদৰে লাগি আহিব ই সিম কাৰ্ড এতিয়া আপোনালোকে নিশ্চয় ভাবিছে চাগে যে এই ই সিম কাৰ্ডখনত কোনটো টেলিকম কোম্পানীৰ নাম্বাৰ চলিব তো ইয়াৰ উত্তৰটো হ'ল যে এই সিমখন ইলেক্ট্ৰিকেলি অপাৰেট হ'ব বাস আপুনি আপোনাৰ সাৰ্ভিস প্ৰভাইডাৰৰ এপ ডাউনলোড কৰি লগইন কৰিলে হ'ব তো আজিৰ ভিডিঅ'টোত ইমানেই and I hope you guys like this information and to be informed like this please subscribe our channel goodbye